কিমান মাহ হৈছে কিমান মাহ হৈছে কবতো তেনেকে ডাইৰেক্ট বেয়া লাগে হলেও যেহেতু আপোনালোকৰ বাবে মই ভিডিঅ'বোৰ বনাও তো আপোনালোকে ম্যাক্সিমাম মোৰ কমেন্ট মানে হেতুৱে আহে যে বা আপোনাৰ কিমান মাহ হৈছে তো হেতু কাৰণে মই আপোনালোকক কওঁ যে মোৰ থাৰ্ড টাইমিষ্টাৰ মানে Hello friends, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel or আনিতি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো মানে আজিৰ ব্লগটো মই আৰম্ভ কৰিম বাৰ্থডে কাৰ বাৰ্থডে মোৰ কলেজ ফ্ৰেন্ড মোৰ এইচএছত মোৰ খুব ভাল ফ্ৰেন্ড আছিল মহাশ্বেতা 2 বছৰে আমি মানে লগ পালো বা 12 বছৰ আগৰ কথা কিন্তু তাই নিচিনা ফ্ৰেন্ড হয়তো মাৰো পোৱা নাই মানে তাইৰ মনটো আৰু মোৰ মনটো খুব মিলে আৰু খুব পছন্দ হয় মোক তাই আৰু হয়নো এনেকুৱা খুব ভাল লগা ফ্ৰেন্ড কিন্তু সদায় ফ্ৰেন্ড হৈ থাকিব নোৱাৰো তাই জব কৰে মোৰ লাইনটো বেলেগ আমি দুজন বেলেগ বেলেগ সেপাৰেট হৈ গলো কিন্তু জিতু মোৰ তাইক ভাল লাগিছিল মানে তেনেকুৱা ভাল লগা খুব কমে ফ্ৰেন্ড আছে তো জি কি নহক তাইৰ বিয়া হল তাই দুটা কিউট কিউট বেবি আছে ঈশান আৰু ইভান আজি হিহত দুজনৰ বাৰ্থডে টুইন বেবি হয় তো ইনভাইট কৰিছে আৰু আপোনালোকে ভয় খাব নালাগে যে তাই এনেকুৱা টাইমত কিয় ইমান ঘুৰি ফুৰিছে একদম ঘৰৰ ওচৰত হয় একো ভয় খাব নালাগে ওচৰত হয় কাৰণে যাম আৰু আহিম লগতে আপোনালোকেও বাৰ্থডেটো এনজয় কৰক या आही पाई गलो আমি বাৰ্থডে আৰু এয়া হল বাৰ্থডে বয় এইজন এজন আৰু একজন কোতে আছে ৰব দুজন একেলগে বিচাৰি পোৱাই টান এইজন এজন আৰু এজনক দেখুৱাই আছো ৰব আপোনালোকক তাক একেলগে নাপাওয়ে পাইছো চাও মুখখন চাও এবাৰ চাও এয়া এয়া মাকজনী আপোনালোকক এৰি খালি দেই বেয়া চেয়া নাপাব 12 বছৰ পিছত লগ পাইছো ভিতৰত ইমান কথা পাতিব নোৱাৰি আপোনালোকে দেখিছে বহুত মানুহ তা ক কেনেকুৱা লাগিল মোক লগ পাই ভাল লাগিছে after so long time 12 বছৰ কিন্তু তো একে আছো মই কি চেঞ্জ হৈছো একো চেঞ্জ হোৱা নাই তো উখ হোৱা যেন পাইছো ডাঙৰ হলো ন এতিয়া আছো তো মই একে পাইছো জানানে কিন্তু মই শকত হৈছো মই তেতিয়া কি নাছিলো তো আমি এতিয়া আজি মানে সেই পৰিবেশ নাই যে বহুত কথা পাতিব পাৰিম সেইকাৰণে তাইক কৈছো যে এদিন ভালকে কথা পাতিম আজি তো বহুত মানুহ সবকে মাতছাত দিব লাগে কিন্তু তাইৰ আৰু মোৰ এটা ইনসিডেন্ট আমাৰ কলেজৰ দিনৰ মই ভিডিঅ'টোত কম তো যেতিয়া ভিডিঅ'টো চাবি তেতিয়া তোৰ মনত আছে না নাই কবি আৰু তো খুব হাঁহি উঠিব মনত আছে নে কোনটো ইনসিডেন্ট কোনটো বহুত কেটা ইনসিডেন্ট আছে কিন্তু এটা একদম পাহৰিব নোৱাৰা ইনসিডেন্ট আছে যোনটো একদম পাহৰিব নোৱাৰো কোনটো হেতু বাই স্কুটিৰ ইনসিডেন্টটো মই আপোনালোকক কম আপোনালোকেও ৰখ পাব তেনে হলে ভিডিঅ'টো নাখামৰো তাইক আজিলৈকে বিদায় দিওঁ আৰু আজিৰ কাৰণে তাইক বিদায় দিওঁ পিছত লগ পাম দে কলিজা ঠিক আছে বাই বাই বহুত ভাল লাগিল আকৌ যেন লগ পাও একদম নেক্সট আমাৰ বাৰ্থডে যাব লাগিব ন শিওৰ বাৰ্থডে খাই শেষ হল এতিয়া ঘৰলৈ যাওঁ ঘৰত গৈ আপোনালোকক সেই ইনসিডেন্টৰ কথা কম মহাশ্বেতা আৰু মোৰ ফান ইনসিডেন্ট খাইছো আৰু ওলাই আহিছো আৰু কাৰণ এনেকুৱা সময়ত মানে বেছি দেৰি কৰাটো ভালো নহয়
আৰু সেইকাৰণে গুচি আহিলোঁ তাইক আৰু কেতিয়াবা লগ পাম আৰু তাইৰ ইনচিডেণ্টটো কৈ আছোঁ মই আপোনালোকক তাৰ আগত সকলোৱে সুধি থাকে বা আপোনাৰ কিমান মাহ হৈছে ক'বতো তেনেকৈ ডাইৰেক্ট বেয়া লাগে হ'লেও যিহেতু আপোনালোকৰ বাবেই মই ভিডিঅ'বোৰ বনাওঁ তো আপোনালোকে মেক্সিমাম মোৰ কমেণ্ট মানে সেইটোৱে আহে যে বা আপোনাৰ কিমান মাহ হৈছে তো সেইটো কাৰণে মই আপোনালোকক কওঁ যে মোৰ থাৰ্ড টাইমিষ্টাৰটো হৈছে 7 মাহৰ পৰা 9 মাহলৈকে তো মোৰ তাৰে মাজত চলি আছে তো আপোনালোকে গেছ কৰি কৈ দিব পাৰিব যে কিমান মাহ চলি আছে কাৰণ মই এনেকুৱা এটা প্ৰশ্ন আপোনালোকক সুধিম আৰু প্ৰশ্নটো হৈছে 7 মাহত আপোনালোকৰ কি নিয়ম কৰে আপোনালোকে কমেণ্টত জনাবচোন তাৰমানে মোৰ মাৰ ঘৰত মানে মাৰ ফালৰ এনেকুৱা একো নিয়ম নাই কিন্তু এওঁলোকৰ কিবা এটা নিয়ম আছে যে বিয়াখনো আমি তেওঁলোকৰ নিয়মতে কৰিছোঁ আৰু এইটো ভাবিছোঁ মানে এওঁলোকৰ যদি নিয়ম আছে তেনেহ'লে কৰোঁ আৰু মোৰ ফ্ৰেণ্ডবিলাককো সুধিছোঁ বহুতে বেলেগ কৈছে কিছুমানে কৈছে ছোৱালীৰ ঘৰৰ পৰা কৰে কিছুমানে কৈছে ল'ৰাৰ ঘৰৰ পৰা কৰে আপোনালোকে কেনেকৈ 7 মাহৰ নিয়মটো কৰে জনাবচোন মোৰ এতিয়াও হোৱা নাই 7 মাহৰ নিয়মটো তো এনচাৰটো আপোনালোকে পাই গৈছে চাগে কিমান মাহ চলি আছে খুব সোনকালে হ'ব যদি কৰোঁ আৰু ইনশাল্লাহ তেনেহ'লে খুব সোনকালে 7 মাহৰ নিয়মটো কৰিম আপোনালোকে জনাব আপোনালোকৰ নিয়মত কি কৰে 7 মাহত সেইটো জনাব আৰু ইনচিডেণ্টটো হ'ল হাই ছেকেণ্ডেৰীত থাকোঁতে মহাশ্বেতা আমি মানে একেঠাইত HS স্বদেশী একাডেমীত আমি পঢ়িছিলোঁ আৰু টিউশ্যনো আমি একেলগে লৈছিলোঁ একাউণ্টছৰ টিউশ্যন তেতিয়া আমি AIDCত আছিল আমাৰ টিউশ্যন আৰু আমাৰ মানে যিখিনি ফ্ৰেণ্ড আছিল 4-5 জন তেওঁলোক আছিল মাৰোৱাৰী আছিলে ফ্ৰেণ্ড কেইজন সিহঁতৰ স্কুটি মোক শিকাব আৰু মই কৈছোঁ মই নোৱাৰোঁ স্কুটি চলাব সিহঁতে কৈছে নাই তুম কৰ সকেগা চলাও মই কৈছোঁ হয় নেকি ইমান কৈছে সিহঁতৰে ইমান কনফিডেঞ্চ এতিয়া মই পাৰিম চাগে উঠি গ'লোঁ স্কুটিত তাৰপাছত উঠাৰ পিছত নেজানা নেমালেকে উঠিছোঁ ভাবকচোন একোৱে নাজানো তাৰপিছত উঠি পেলাই কৈছোঁ আব কিয়া কৰনা পড়েগা দবা দো মানে মই পুৰা মাৰি দিলোঁ পুৰা ঘূৰাই দিলোঁ একদম 2টা ইলেক্ট্ৰিক পোষ্ট আছিলে সেই পোষ্টৰ মাজেদি স্কুটি গৈ মই মস্ত ডাঙৰ ড্ৰেইনত পৰি গ'লোঁ মানে ভাবকচোন একদম এই যে কাৱা বিৰিয়ানী কলা নালাত যে পৰাৰ পিছত যিটো হৈছিল সেম সেইটো মোৰ মানে গতি মানে একদম নালাত পৰি গ'লোঁ মই ভাবিছোঁ স্কুটিখন গ'ল চাগে মোৰ ফ্ৰেণ্ড কেইটা একো স্কুটিৰ ধান্দাই নাই মানুহ কি হ'ল মানুহ কিন্তু আল্লাহৰ হুকুম একো নহ'ল একদম ফিটফাট খালি মোৰ এক্সিডেণ্টটো হোৱাৰ পিছত এই মহাশ্বেতাই মোক তাইৰ ঘৰত লৈ গৈছে আৰু সবতকে জমনি কথা যে তাই মোৰ পিছফালে বহি আছিলে মানে তাইক লৈ এই মস্ত ড্ৰেইনত স্কুটি সৈতে মই পৰি গ'লোঁ আৰু এনেকুৱা ফ্ৰেণ্ড আছেনে মানে খুব কমে আছে চাগে আমাৰ হয়তো মোৰ মায়েও হয়তো বা মোৰ হাজবেণ্ডেও হয়তো এইটো ৰিস্ক নল'ব যে মই স্কুটি চলাব নাজানো তাৰপিছতো মোৰ পিছত বহিছে তো ইমানে মানে ভাবক এনেকুৱা ফ্ৰেণ্ড হ'ব তো তাইক লৈ মই বেচেৰিক লৈ মই পৰিলোঁ গ'লোঁ তাৰপিছত তাই গা ধুৱাই দিছে তাই ভাবিছে বহুত চিৰিয়াছ হৈছে মই কিন্তু একো ফিল কৰা নাই মই ধুনীয়াকৈ তাই গা ধুৱাই দিছে ঠিক আছে বাৰু এক্সিডেণ্ট এটা হৈছে অকণমান ভয় এটা থাকে কিন্তু যে কিবা হৈছে বুলি মই ভবা নাই তাই গা পা ধুৱাই দিছে বেচেৰি মোক তাৰপাছত নাচি আছোঁ ধুনীয়াকৈ তাই কৈছে তোৰ এনেকুৱা এক্সিডেণ্ট এটা হ'ল তই এনেকৈ নাচি আছ যে কিয় মই কৈছোঁ মোৰ একো হোৱাই নাই মই কি কৰিম তেন্তে তাৰপাছত গ'ল ঘৰত আহিলোঁ ঘৰত অহাৰ পিছত ৰাতিহে যিটো বিষ উঠিছে হিলিব নোৱাৰোঁ মই তাৰপাছত ফাৰ্মাচীৰ পৰা মানুহ আহিছে ইনজেকশ্যন দিছে এইটো হ'ল এটা আমাৰ ইনচিডেণ্ট আৰু এনেকুৱা বহুত আছে বহুত উৎপাত কৰিছিলোঁ তাৰে আপোনালোকৰ কেনেকুৱা লাগিল এনেকুৱা ইনচিডেণ্ট আপোনালোকৰ লগতো হৈছিল নে মানে মোৰ সেইকাৰণে ড্ৰাইভিং যে মই ভয় খাওঁ খুব এইটো কাৰণে আৰু আছে 2টামান ড্ৰাইভিং মোৰ খুব ভয় লাগে